চেনেল আছামিজ ব্লগটো আজি ভিডিঅ'টো কলেজৰ পৰা ধুনীয়াকৈ আৰম্ভ কৰি দিলোঁ। তাহাঁতো আজি মানে কলেজত মানে কি আমাৰ DGP ছাৰ আহিব, কোনে ধুনীয়াকৈ কলেজত ধুনীয়াকৈ মানে ৰেড কাৰ্পেট পাৰি দিছে। আমাৰ DGP ছাৰ আহিছে, আহিব মানে অলপ দেৰিকৈ। তো হঠাৎ আহি গৈছে, মোৰ ইমান ভালকৈ গম নাপাওঁ। তো ভিডিঅ'টো এণ্ড কৰি চাই থাকক ধুনীয়াকৈ, মই দেখুৱাম কি কি হৈ আছে। আটো ছাৰে মানে আহি পেলাই ইয়াতে মিটিংখন দিব আমাৰ অডিটৰিয়ামত। সেইদিনাখন গম পাইছিলে, মই মেডেল পাইছিলোঁ কৈছোঁ। ভাস্কৰ জ্যোতি মহন্ত ছাৰ আহিব। তো চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ, মই দেখাব চেষ্টা কৰিম। ইয়াতে আহিব ধুনীয়াকৈ সভা মিটিংখন ধুনীয়াকৈ হ'ব ইয়াতে ওপৰতে। ছাৰহঁতে ধুনীয়াকৈ কাম বন কৰি আছে, ধুনীয়াকৈ সজাইছে, ভাল লাগিছে কিবা এটা। তো এবাৰ ওপৰত গৈ পেলাই দেখুৱাম কেনেকুৱা কি কৰে। ছাৰহঁতে কৈ আছে ওপৰত ধুনীয়াকৈ গৈছে ধুনীয়াকৈ ওপৰত কামলৈ কৈ আছোঁ। তো এয়া আমাৰ ৰোহিতে কাম কৰি আছে। তো এয়া চাব পাৰি, এইবিলাক ডেক'ৰেশ্যনৰ কাম সম্পূৰ্ণ হৈছে এতিয়ালৈ। তো এইফালে ছাৰ আহিব, ভাস্কৰ জ্যোতি ছাৰ আহিব। তো এইফালে জাপি আছে তাৰ এইফালে গামোচা আছে, ছাৰক সম্বৰ্ধনা জনাব। তো লগতে এইবিলাক কাম চলি আছে এতিয়ালৈ। আমাৰ এইফালে আছে ছাৰহঁত। দেৰি আমাৰ GSৰ সদায় দেৰি হয়। ভাল বস্তু তো তোমাৰ চাপ ধুনীয়া পোৱা ওপৰৰ পৰা তলত জোতা আটো ধুনীয়াকৈ। এইটো আমাৰ অডিটৰিয়ামটো ধুনীয়াকৈ দেখিছে, এইটো অডিটৰিয়ামটো। তো ইয়াতে আজি কিবা কিবি হ'ব ধুনীয়াকৈ। ভিতৰ ভাগটো দেখিলেই ধুনীয়াকৈ, ভিতৰ দাদাহঁত ৰখি আছে ধুনীয়াকৈ। আজি কোন আহিব দাদা? আজি আমাৰ DGP ছাৰ আহিব। DGP ছাৰ আহিব ন? আমি অধিকাৰ গৈ বাচ্ছা আছোঁ। তো আহিব কণ্টেক্ট টিমৰ পিছত ধুনীয়াকৈ আহি পাব DGP ছাৰ। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকক ধুনীয়াকৈ। এইটো অডিটৰিয়ামটো ধুনীয়াকৈ দেখিছে, তো চাই থাকক। পলাইছে কিয়নো? এনেও দৌৰাইছে হয় DGPয়ে, পিটিব। ক'ত পলাইছে? ঠিক আছে, মই আপোনাৰ কাৰণে মাৰি দিব দেই, নক'বা আগলৈ হৈছে আগগান একে পৰিছে। আহি কি কৰি কামত হৈছে কি কৰি আমাৰটো দেখিছোঁ নেকি DGP DIG স্পেচিয়েল প্ৰজেক্ট 3 সাল লাগি আছে।
Simon! Great! Bhaskar! Sas! Great! जल्दी खड़ा रहे! बाकी गच! विसर्जन! Simon! Great! Line down! आवाज़ दम आते रे Ini bukan di usia kan? তো ফাইনেলি ছাৰ আহি পেলাই আৰম্ভ কৰোঁ আৰু কিমানখিনি ছাপোৰ্ট মানে লাগি পাওঁ ল'ৰা ছোৱালীৰ পৰা পাওঁ কেম্প এটা অৰ্গেনাইজ কৰিম বুলি ভাবিছোঁ প্ৰিন্সিপাল ছাৰৰ এতিয়া মই আৰম্ভ কৰি দিম হয় মই চাকি জ্বলাব না সন্মানীয় অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ মহন্ত ছাৰ DIG ব্ৰজেন্দ্ৰ সিনহা ছাৰ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস ছাৰ সন্মানীয় আৰক্ষী বিষয়াসকল সন্মানীয় মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল শিক্ষক শিক্ষয়িত্ৰীসকল অতিথিসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মৰিগাঁও মহাবিদ্যালয়ৰ বাবে এটি আমাক আগবাঢ়ি যাবৰ কাৰণে উৎসাহ যোগাব আৰু ভৱিষ্যত প্ৰজন্ম যি উঠি আহিছে তেওঁলোক অনুপ্ৰাণিত হ'ব আজি তেখেতক আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ মহাবিদ্যালয়ৰ ইণ্ডোৰ ষ্টেডিয়ামত ইতিমধ্যে স্থাপন কৰা যি 10 মিটাৰ এয়াৰ ৰাইফল আৰু এয়াৰ পিষ্টল শ্বুটিং ৰেঞ্জ এই ৰেঞ্জটো আৰু এই সমস্যা
We also have with us the Honorable DIG, Shri Brajanjit Sharma. May I now request Dr. Mahanta to accompany him to the stage. Listening to you, but before that, let us all stand together as a mark of respect as the Assam anthem. Thank you, Dr. Das. মহাবিদ্যালয় তেখেতক আমাৰ মাজত পাই যি বিমল আনন্দ অনুভৱ কৰিছোঁ এয়া আচলতে বুজাবলৈ আমাৰ ভাষা নাই আমি তেখেতক অন্তৰৰ পৰা আদৰণি জনাইছোঁ আৰু তেখেতৰ লগতে আমাৰ চিনা